Hey guys! Rosie Vlogsৰ অন্যটি ভ্লগলৈ মই ৰজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি হ'ল 7 এপ্ৰিল আৰু এতিয়া সময় পাইছে আবেলি 4টা আৰু মই যোৱাকালি মানে 6 তাৰিখে ৰাতি এটি ৰেচিপি বনাইছিলোঁ গাহৰি মাংসৰ ৰেচিপি। খুব সিম্পল। আপোনালোকে হয়তো গাহৰি মাংস সকলোৱে খায় আৰু সকলোৰে প্ৰিয় আশা কৰোঁ। গতিকে মই ভাবিলোঁ এনে সিম্পলকৈ বনাওঁ গাহৰি মাংসৰ ৰেচিপি বুলি নহয় বাৰু, এনেই বনালোঁ আৰু তাকে দেখুৱাম বুলি ভাবিলোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলত আপোনালোক প্ৰথম তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সোনকালে পায়। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাহৰি মাংস বনাবলৈ মই লৈছোঁ বিলাহী আৰু পিঁয়াজ আৰু কেইডোখৰমান জলকীয়া আৰু আদা নহৰু পেষ্ট। এয়া আৰু দেখিবলৈ পাইছে গাহৰি মাংস, এয়া দেখিছে আপোনালোকে সকলোবিলাক মই থৈ দিছোঁ। আৰু এতিয়া ইয়াতে মই তেল দি দিছোঁ কেৰাহীটোত আৰু তেলখিনি গৰম হোৱালৈ বাট চাম। তো গৰম হ'লে এতিয়া ইয়াতে মই পিঁয়াজ এড কৰি দিছোঁ। ইয়াতে দেখিছে আপোনালোকে পিঁয়াজখিনি এড কৰি দিছোঁ আৰু তাৰ ওপৰতে মই জলকীয়াও দি দিছোঁ তেলখিনিৰ লগতে। তেলতে মানে ভাজি দিছোঁ পিঁয়াজ জলকীয়া এই গোটেইখিনি আৰু এনেকৈ মই হেতাৰে লৰাই আছোঁ আৰু লৰাই হোৱাৰ পিছত অলপ ৰঙচুৱা হ'বলৈ দিম। খুব বেছি ধুনীয়াকৈও নাজানো খানা বনাবলৈ, তথাপিও এইটো ৰেচিপি হিচাপে বুলি নহয়, এনেই বনাই দেখুৱালোঁ আপোনালোকক। গাঁৱলীয়া খানাহে আমাৰ। আৰু এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱা যেন লাগিছে, দেখিছে ৰংটো আহিছে আৰু ইয়াতে মই তাৰপিছত গাহৰি মাংস দি দিলোঁ। এয়া গাহৰি মাংসখিনি দি দিলোঁ। এইখিনি গোটেই সানমিহলি কৰি এতিয়া মই ভাজিম। জুইত বনোৱাৰ কাৰণ এইটোৱেই যে জুইত বহুত বেছি সোৱাদ হয় খাবলৈ গেছতকৈ, সেইবাবে আমি ঘৰত থাকিলে প্ৰায়ভাগ জুইতে বনাওঁ। এয়া দেখিছে বনাই আছোঁ মই। আৰু মাংসখিনিত এতিয়া মই অলপ নিমখ দি দিলোঁ আৰু এতিয়া অলপ হেতাৰে লৰাই দিম। তাৰপিছতে মই হালধি দি দিলোঁ, যিহেতু হালধি দিলে অলপ ৰঙচুৱা হয়, এটা ধুনীয়া কালাৰ আহে। হালধি বাৰু নহ'লে চব্জি বাৰু হ'বনে? নিশ্চয় নহয়। তো হালধি দিলোঁ মই এতিয়া আৰু তাৰ পাছতে ইয়াতে মই বিলাহীখিনি দি দিম। এতিয়া এয়া বিলাহীখিনি দি দিছোঁ আৰু অলপ হেতাৰে লৰাই দিছোঁ। এয়া দেখিছে আপোনালোকে। গাইজ, আপোনালোকৰ মাজত বাৰু গাহৰি মাংস কোনে কোনে ভাল পায় আৰু যোনে ভাল নাপায় বা যোনে নাখায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কোনে কোনে ভাল পায়, তেতিয়াহে মই গম পাম নহয়নে। আৰু মই জনাত গাহৰি মাংসটোতো সকলোৰে বাবে ফেভৰেট হয়। গতিকে লগতে এইটোও জনাব যে আপোনালোকে বাৰু গাহৰি মাংস কিদৰে বনাই খায়। এয়া মই পানী দি দিলোঁ অলপ, যাতে দেখাত অলপ সুন্দৰ হয় আৰু খাবলৈও সোৱাদ হয়। অলপ পানী দি দিলে দেখিছে। এয়া গাহৰি ফেভৰেটসকলৰ চাগে জিভাৰ পানী পৰিছে নহয়নে? জিভাৰ পানী পৰাই কথা, কাৰণ গাহৰি মাংসটো ইমানেই সোৱাদ যে নাখাওঁ বুলি নোৱাৰি নহয়নে। আৰু এতিয়া মাংসখিনিত অলপ উতল এটা আহিছে, যিহেতু মই পানী দিছিলোঁ ন। তো এতিয়া মই ইয়াতে এড কৰি দিম ধনিয়া। এয়া ধনিয়া দি দিলে বেছি খাবলৈ টেষ্টি হয়, চ' মই ইয়াতে অলপ ধনিয়া দি দিলোঁ। আৰু দেখিছে আগতকৈ মাংসখিনি দেখাত অলপ টেষ্টি যেন লাগিছে আৰু অলপ এটা ধুনীয়া কালাৰ এটা কিবা আহিছে। চ' এতিয়া অকণমান উতল এটা আহিছে আৰু মাংসখিনি। তো বেছি পানী দি দিলেও ভাল নালাগে, তো এনেকৈ অলপ থৈ দিলোঁ আৰু লগতে আলু দি দিছিলোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ নহ'ল। এয়া দেখিছে ইমান ধুনীয়া দেখাইছে। আৰু এতিয়া অলপ আলুখিনি অলপ ভাঙি চিঙি দিছোঁ, যিহেতু অলপ গোটা হৈ থাকিলে ভাল নালাগে মাংসৰ লগত। তো আলুখিনি অলপ ভাঙি দিছোঁ, তেতিয়া বেছি টেষ্টি লাগিব।
দেখিছে আপোনালোকে আৰু প্ৰায় মাংসখিনি সিজিছেই অলপ পিছতে ৰেডি হৈ যাব গাহৰি মাংস তো আপোনালোকক মই ফাইনেল ৰিজাল্টটো দেখুৱাম দেখাতনো কেনেকুৱা হৈছে তো আপোনালোকে চাই থাকক আপোনালোকে তো আমাৰ টেষ্টি ইয়ামি গাহৰি মাংস ৰেডি হৈ গ'ল আৰু দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ ধোঁৱা ওলাই আছে একেবাৰে গৰম হৈ আছে যে সেইবাবে আৰু ইমানেই ধুনীয়া এটা সেন্ট ওলাইছিলে মইহে ফিল কৰিব পাৰিছোঁ ইমান মানে গোন্ধটো ধুনীয়া ওলাইছে আৰু মোৰ কিন্তু জিভাৰ পানী পুৰা পৰি আছে গতিকে মই এতিয়া গৰমে গৰমে পৰিৱেশন কৰি লওঁ কাৰণ ঠাণ্ডা হৈ গ'লে বহুত বেছি বেয়া লাগিব খাবলৈ আপোনালোকেও এনেকৈ মোৰ দৰে চাগে বনাই খায় নহয়নে মোতকৈ চাগে আপোনালোকে বেছি টেষ্টিহে ৰান্ধে মই বাৰু একেবাৰে চিম্পুলকৈ ৰান্ধিলোঁ আৰু একো মছলাও ব্যৱহাৰ কৰা নাই একদম চিম্পুল হয় একদম গাঁৱলীয়া খানা আপোনালোকে দেখি নাহাঁহিব গতিকে আজিৰ ৰেচিপিটো ইমানেই আছিলে যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰে চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব গতিকে মই ৰ'জে ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ বাই বাই